নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। এতিয়া আপোনালোকে ইমান দিনে যিটো আপডেটৰ বিষয়ে মোক সকলোৱে সুধি আছিলে, বহুতে মোক কমেণ্ট কৰিছিলে, তো সেইটো মই আজি আপোনালোকক আপডেট দিবলৈ আহিছোঁ। গাড়ীৰ আপডেট যিটো আছিলে চুজুকিৰ কাৰণে আছিলে, চাওক মাৰুতি চুজুকি আৰু চেডান কাৰ আছিলে। তো এইটো আছিলে মহেন্দ্ৰ বলেৰ' কেম্পাৰ আৰু টাটা য়োধা। তো সেইটো কাৰণে মডেলৰ কাৰণে আছিলে। তো সেইটো কাৰণে আপোনালোকে সুধি আছিলে যে কেতিয়া টেণ্ডাৰ লটাৰী ডেট কেতিয়া বা ৰিজাল্ট কেতিয়া দিব, আপোনালোকে সকলোৱে সুধি আছিলে। তো মই সেইটোৱে আপোনালোকক আজি আপডেট দিব আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক সকলোখিনি আপডেট পাবলৈ, কাৰণ মই অল ইণ্ডিয়া লিমিটেডৰ সকলো ধৰণৰ আপডেট সদায় দি আহি আছোঁ আৰু ভৱিষ্যতেও দি থাকিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেতিয়াহ'লে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ভিজিট কৰি দিব। তো এতিয়া চাওক আপোনালোকক মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে চেক কৰি থাকিব। তো ইয়াত আহিছে চাওক, ন'টিচ ফৰ লটছ দেখিছে ন? তো ইয়াত ক্লিক কৰি দিব। ইয়াৰ ন'টিচখন আপোনালোকৰ ডাউনলোড হৈ যাব। তো ৱেবছাইটটোত মই কেনেকৈ আহিব লাগে আপোনালোকক দেখাইছিলোঁ। তো ন'টিচখন চাওক ডাউনলোড হৈ গৈছে বৰ্তমান। এতিয়া মই দেখাই আছোঁ ন'টিচখন। এয়া চাওক ন'টিচখন। তো ইয়াত আহিছে দিছ ইজ জেনেৰেল ইনফৰমেশ্যন টু অল দ্য এপ্লিকেণ্টছ ডেট দ্য ড্ৰ অফ লটাৰী for the above mentioned tender will be held on 10/8/2021, 11/8/2021 and 12/8/2021 তো ফ্ৰম 8 hours লাষ্ট, অৰ্থাৎ ৰাতিপুৱা 8টাৰ পৰা হ'ব। তো আপোনালোকৰ এইটো দুলীয়াজানৰ কণ্ট্ৰেক্টছ ডিপাৰ্টমেণ্টতে হ'ব বুলি কোৱা হৈছে। তো চাওক 10 তাৰিখ, 11 তাৰিখ আৰু 12 তাৰিখ 3 দিন হ'ব। তো ইয়াৰ কাৰণে এতিয়া চাওক আপোনালোকৰ যিটো টেণ্ডাৰ আছিলে, আগৰ যিটো টেণ্ডাৰটো ৱেল্ডিং আৰু কাটিং ছেটৰ বাবে, তো সেইটো আপোনালোকৰ খেলাওঁতে বহুত সময় লাগিছিলে, 5 ঘণ্টা। তো ইয়াততো আৰু গাড়ী আছে, তো সেইটো কাৰণে সময় লাগিব। তো 3 দিন সময় লৈছে। তো ইয়াত টোটেল গাড়ী আপোনালোকক 315খন দিব বুলি কৈছে। তো শ্বৰ্ট লিষ্ট কৰিব 315জন। আৰু প্ৰথমতে আপোনালোকৰ ইয়াত দিছে চাওক, আৰু চাওক 93খন আপোনালোকৰ মাৰুতি চুজুকি দিব, আৰু 162খন মহেন্দ্ৰ বলেৰ' বা টাটা য়োধা, আৰু আনাডাৰ 60খন, আৰু আপোনালোকৰ বাকী 60জন ৱেইটিং লিষ্টত ৰাখিব। তো আপোনালোকক দিব, তো বাকী সকলোকে দিব 315জনকে, কিন্তু প্ৰথমতে মানে এইকেইটা মানে আপোনালোকৰ হেৰি কৰিব, প্ৰথমতে 60জনক মানে বাকী ৱেইটিং লিষ্টত ৰাখিব বুলি কোৱা হৈছে, লাষ্টৰ শেষৰ 60জন। তো ইয়াৰ বাবে আপোনালোকে সম্পূৰ্ণ ন'টিচখন পঢ়ি ল'ব, মই ইমানখিনি কৈ নাথাকোঁ। ইয়াৰ উপৰিও আৰু দিছে চাওক, আপোনালোকৰ এখন লিষ্ট আহিছে। তো মই আপোনালোকক কৈছিলোঁ যিসকলে গাড়ীৰ কাৰণে টেণ্ডাৰটো এপ্লাই কৰিছিলে, গাড়ীৰ টেণ্ডাৰটো চুজুকি সেইটো, তো তেওঁলোকে কিছুমানে 2খন এপ্লিকেশ্যন ছাবমিট কৰিছিলে। তো যিসকলে 2খন এপ্লিকেশ্যন ছাবমিট কৰিছিলে তেওঁলোকৰ বহুতৰ এপ্লিকেশ্যনবোৰ ৰিজেক্ট হৈছে। চাওক ৰিজেক্ট লিষ্টখন বহুত দীঘল। তো ইয়াত আপোনালোকৰ যিটো আপোনালোকৰ নাম্বাৰটো আছিলে এপ্লিকেশ্যন নাম্বাৰটো, তো সেই এপ্লিকেশ্যন নাম্বাৰটো যদি আপোনালোকৰ ইয়াত থাকে, তো আপোনাৰ যদি টেণ্ডাৰত যদি আপোনাৰ লটাৰী খেলাওঁতে নাম্বাৰটো ওলায়ো, তেতিয়াও তথাপি আপোনালোকক মানে আপোনালোকৰ যদিও নাম্বাৰটো ওলাই যায় লটাৰীত জিকিয়ে যদি, তথাপি আপোনাৰ নামটো ৰিজেক্ট কৰি দিব। তো এই ৰিজেক্ট লিষ্টখন আপোনালোকে চাই ল'ব, যাতে আপোনালোকৰ আগতীয়াকৈ আপোনালোকে সাৱধান হৈ থাকে। তো আপোনালোকে যদিও পায় মানে ইমান উত্তেজিত নহ'ব যে পালোঁ বুলি। তো এই ৰিজেক্ট লিষ্টখনত যদি আপোনালোকৰ নাম আহি যায় তেতিয়াহ'লে আপোনালোকে নাপাব, ডাইৰেক্ট লগে লগে ৰিজেক্ট বুলি তেওঁলোকে কৈ দিব। তো আপোনালোকৰ যিখন ফাইনেল লিষ্ট তাতো আপোনালোকৰ নাম নাহে। তো আপোনালোকে ৰিজেক্ট লিষ্টখন চাই ল'ব পাৰে। আপোনালোকৰ ইয়াত যদি নাম মানে আপোনালোকৰ নাম নাই, তো আপোনালোকৰ ইয়াত এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে চাব, যিখন আপোনালোকৰ ফৰ্ম এখন আছিলে বা আপোনালোকৰ মেছেজতো গৈছে নাম্বাৰটো। তো নাম্বাৰটো আপোনাৰ ইয়াৰ লগত মিলাই চাব যদি আছে নেকি ইয়াত। যদি আছে তেতিয়াহ'লে আপুনি ইলিজিবল নহয় বুলি গম পাব, কাৰণ আপুনি কিছুমানে ভুল কৰিছে, কিছুমানে 2খন এপ্লিকেশ্যন ছাবমিট কৰিছে, বহুতো প্ৰব্লেম হৈছে। তো সিহঁতৰ ইয়াত ৰিজেক্ট লিষ্টত নাম আহিছে। তো আপোনালোকে লিষ্টখন চাই ল'ব। মই ডেছক্ৰিপশ্যনত আপোনাৰ ইয়াৰ লিংকটো দি দিম। তো ইয়াৰ ফুল লিংকটো মই আপোনালোক ডেছক্ৰিপশ্যনত দি দিম। এই গোটেই লিংক আপোনালোকে এডভাৰটাইজমেণ্টখন চোৱাৰ লগতে আপোনালোকে আপোনালোকে যিখিনি ৰিজেক্ট হৈছে নাম, তো ইলিজিবল নহয় বুলি কৈছে, তো সেইখিনিও আপোনালোকে ফুল ডিটেইলছত চাই ল'ব। তাৰোপৰি মই আপডেটবোৰ আপোনালোকে সুধি থকাৰ কাৰণে মই আপোনালোকক আপডেটবোৰ একেৰাহে দি গৈছোঁ। তো তাৰ ওপৰতো কিছুমানে কমেণ্ট কৰিছে, তো যে মই ভালকৈ ভুল ইনফৰমেশ্যন দিছোঁ। তো মই আপোনালোকক এডভাৰটাইজমেণ্টবোৰ দেখাই পিনে তো ইনফৰমেশ্যনবোৰ আপোনালোকক দিছোঁ। তো ভুল ইনফৰমেশ্যন কেনেকৈ হ'ল, তো সেইটোৰ ওপৰতে কিছুমানে কমেণ্ট কৰিছে। তাৰোপৰি কৈছে যে মই ইংলিছ পঢ়িব জানো, বা আপোনালোকে ইংলিছ পঢ়িব জানে, তথাপিতো মই আপোনালোকক গোটেই ন'টিচটো ভালদৰে কৈ শুনাইছোঁ। তো মই বিচাৰোঁ যে মোৰ চেনেলটোত যাতে এনেকুৱা ধৰণৰ নিগেটিভ কমেণ্ট নাহক।
তো আপোনালোকে চাওক এতিয়া কোনোবাই যদি কিবা ক্ষেত্ৰত আগবাঢ়িবলৈ যায় সদায় মানে কিবা এটা নহয় কৰি পিনে পিছলৈ ঠেলিব বিচাৰে তো মানুহে তো সেইটোৱে আৰু কিন্তু আমিতো আগবাঢ়ি যাবই লাগিব তো আপোনালোকে যিসকলে ছাপোৰ্ট কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ তো নেগেটিভ কমেণ্টবোৰ মই বৰ্তমান ইগন'ৰ কৰিবলৈ চাইছোঁ তথাপি নেগেটিভ কমেণ্টবোৰ নাহিলে ভাল পাওঁ কাৰণ আপোনালোকক মই গোটেই আপডেটটো ভালদৰে দিব বিচাৰোঁ তো পঢ়ি পিনে তো সেনেকৈ কৈ দিলে মানে তো বেয়া লাগে তো মই নাম মেনশ্যন নকৰোঁ তো গমেই পাইছে কোনে কোনে যদি মোৰ ভিডিঅ'টো চাই আছে তো এনেকুৱা ধৰণৰ যাতে আপোনালোকে হিংসা আপোনালোকে হেৰি নকৰে যদি কিবা ভুল হৈছে তেতিয়াহ'লে ভালদৰে ক'ব যে আপোনাৰ এইটো ক্ষেত্ৰত ভুল হৈছে তো একো নাজানে তো আপুনি কিয় ভিডিঅ' বনাইছে নাজানে যদি সেইবোৰ মানে ক'লে বেয়া লাগে যে ক'ব লাগে যে এইটো এনেকুৱা টাইপৰ হয় আপুনি ভুলকৈ কৈছে অলপ মানে এনেকৈ ক'ব লাগে তো মানে নিগেটিভকৈ ইমান ক'ব নালাগে আৰু যে মানুহক মানে ইমান ডাউন দিব নালাগে তো সেইটোৱে আছিলে ভিডিঅ'টো তো আপোনালোকে চাই ল'ব ন'টিচখন মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকক ভালদৰে পঢ়ি ল'ব তো যিখিনি মোৰ ভুল হৈছে তো সেইখিনি ভুলখিনি যাতে আপোনালোকে মাফ কৰি দিয়ে আৰু মোৰ সেই যিখিনি ভাল শুদ্ধকৈ মই আপোনালোকক কৈছোঁ সেইখিনি আপোনালোকে লয় তো সেইটোৱে আছিলে আজি ভিডিঅ'টো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ আপডেটটো বিচাৰি আছে তেওঁলোকক শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ